নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া আপোনালোকক লৈ গৈ আছোঁ পথাৰলৈ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। হে ফ্ৰেণ্ডছ, মই এতিয়া পানী লৈ পথাৰত গৈ আছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। মোৰ লগত পথাৰলৈ গৈ আছে আমাৰ পূজা। মই এতিয়া পথাৰ আহি পালোঁ আৰু আহোঁতে ভাত লৈ আহিছিলোঁ পথাৰত কাম কৰা মানুহকেইজনলৈ। তাহাঁতলৈ বায়ে ভাত বাঢ়ি আছে। ভাত খাই কৰি আৰু নিজৰ নিজৰ কামত লাগিব। বাবু আজি কিমান বোকা হ'ব? ৰোৱনী কেইজন? এই ফ্ৰেণ্ডছ, এতিয়া মোক ট্ৰেক্টৰ চলাবলৈ শিকাব। মই এতিয়া ট্ৰেক্টৰ চলাম। মই এতিয়া ট্ৰেক্টৰত উঠি ট্ৰেক্টৰ চলাম। আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। হেই ফ্ৰেণ্ডছ, মই ট্ৰেক্টৰ চলাবলৈ পাৰি গ'লোঁ। মজা লাগিছে দেই ট্ৰেক্টৰ চলাই। ট্ৰেক্টৰ কেনেকুৱা চলাব লাগে আমাৰ বাবুৱে মোক কৈ গৈ আছে আৰু মই তেনেকুৱাকৈ চলাই আগবাঢ়ি গৈ আছোঁ। এতিয়া মোক অকলে এক পাক চলাই আহিবলৈ কৈছে আৰু ময়ো চলাই গৈ আছোঁ। হে ফ্ৰেণ্ডছ, আজি ট্ৰেক্টৰ চলাই মোৰ ভাল লাগিলে আৰু আমাৰ বাবু মোৰ লগতে আছে। বাবুৱে মোক ট্ৰেক্টৰ শিকাই দিলে। আপোনালোকে যদি শিকিব বিচাৰে তেনেহ'লে বাবু ওচৰলৈ আহি যাব। বাবু শিকাবিনে ট্ৰেক্টৰ? শিকাম। এই চবকে শিকাব বোলে। এতিয়া আমাৰ পূজাই ট্ৰেক্টৰ চলাই আহি আছে। বাবুৱে মোৰ লগত আজি পূজাকো ট্ৰেক্টৰ চলাবলৈ শিকাই দিছে। পূজা, আজি ট্ৰেক্টৰ চলাই কেনেকুৱা লাগিলে? মোৰো ভাল লাগিলে। আজি বহুত ভাল লাগিলে দেই ট্ৰেক্টৰ চলাই। এতিয়া অলপ পথাৰত কোৰ মাৰোঁ। পাৰফেক্টকৈ মাৰিব নাজানো, হ'লেও ট্ৰাই কৰি চাইছোঁ যিমান পাৰিছোঁ। হে ফ্ৰেণ্ডছ, এতিয়া ৰুবৰ কাৰণে এইবোৰ কঠীয়া পানীতে তিয়াই থৈ দিছে। বোকা দি হোৱা নাই। বোকা দি হ'লে আৰু কঠীয়াবোৰ নি ৰুব। হাল বোৱা পথাৰত মাছ ওলাইছে। মই এতিয়া মাছ ধৰিবলৈ যাওঁ। মাছ পাই গ'লো। এইটো মাছ মজা, মাছ পুৰা ওলাইছে। আইও, এটা পার হয়ে গেছে। তো সে কি করব? আমি ইমানটো মাছ ধৰিলোঁ। হে ফ্ৰেণ্ডছ, এতিয়া মই গৈ আছোঁ ধান ৰুবলৈ। ব'লক মোৰ লগত, ভিডিঅ'টো আপোনালোকে চাই থাকক।
ৰোৱনী আহি পালে আৰু ধান ৰুই আছে। ময়ো আহি পালোঁ, এতিয়া তাহাঁতৰ লগতে অলপ ধান ৰুওঁ। মোৰ এতিয়া ধান ৰুই হৈ গ'ল আৰু মই এতিয়া গৈ আছোঁ ঘৰলৈ। হে ফ্ৰেণ্ডছ, মই আৰু এতিয়া সুমিতে কলমৌ শাক ছিঙি আছোঁ। আজি কলমৌ শাকো খাম। এইটো মোৰ লগত আছে সুমিত। সুমিত, আমি কি ছিঙিছোঁ? কলমৌ শাক খাই ভাল পোৱা নে? পাওঁ। অঁ, ময়ো ভাল পাওঁ। আজি এয়া কলমৌ শাক আমি ছিঙি আছোঁ। সুমিত ছিং। অঁ, এডাল এডাল আৰু আছে এয়া, সেইটো এটা। হে ফ্ৰেণ্ডছ, এয়া মোৰ বায়ে অকলে অকলে ধান ৰুই আছে আৰু এইকেইজনী হাজিৰা ৰোৱনী লাগি আছে। অথনি যে দেখুৱালোঁ, তাহাঁতি আহিলে ইয়াত ৰুব আৰু খাই কৰি। আমাৰ সুমিতেও আজি আমাৰ লগত অলপ ধান ৰুলে। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। এতিয়া ভৰি হাত ধুম, ভাতটো খাম, আকৌ পথাৰলৈ আহিম। ৰুই হোৱা নাই, আজি বোকা আছে বেছিকৈ। সেইকাৰণে মই আৰু সুমিত ভাত খোৱা নাই, ভাত খাবলৈ ঘৰলৈ গৈ আছোঁ। আজি বহুত বেছি গৰম দি আছে। ভালো লাগিছে, পথাৰত বতাহ দি আছে কাৰণে। মই ভাত খালোঁ আৰু ভাত খাই এতিয়া আকৌ গৈ আছোঁ পথাৰলৈ। মোৰ লগত সিহঁতিও গৈ আছে। পানী মৰিলোঁ। এতিয়া আমাৰ ৰুই কৰি হৈ গ'ল আৰু আমি ঘৰলৈ আহি আছোঁ। গৰম বেছি আজি, সেইকাৰণে অলপ বাহনিৰ তলতে বহি বতাহ অলপ লৈ ল'লোঁ। আমি এতিয়া পথাৰৰ পৰা গুচি আহিলোঁ আৰু ঘৰত গৈ এতিয়া গা পা ধুম, ধুই কৰি আৰু দুপৰীয়াৰ ভাত খাম। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ।